আল্লাহক বাদ দি আমি সুখী। অপূৰ্ব। কোনে কৈছে যে আল্লাহক বাদ দি সুখী? কোনে কৈছে? কেলা যদি অৰিজিনাল মুছলমান হয়, অৰিজিনাল ইছলাম হয়, তেনেহ'লে কেতিয়াও নক'ব, কাৰণ আমাক সৃষ্টি কৰিছে আল্লাহে। কোনে কৈছে কোৱা? কোনে কৈছে যে আল্লাহক বাদ দিও সুখী? কেলা মৰি যাম তাও কোনোদিন নকওঁ যে মুখেদি আল্লাহক বাদ দিও আমি সুখী। जनता माफ नहीं करेगी। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ। যিসকল মুছলমানে চান্দখাইক বিশ্বাস কৰে তেওঁলোক মূল খুঁটিলে ঘূৰি আহক। এটা কথা বুজি নাপায়, কুত্তা ৰঞ্জন বৰা কোনোবাই ঠিকা দিছে নেকি? কোনোবাই ঠিকা দিছে নেকি? ইছলামৰ বিষয়ে আল্টু ফাল্টু কথা বকাৰ কাৰণে কোনোবাই ঠিকা দিছে নেকি? अरे मैं क्या बताऊं मैं क्या बताऊं। যিসকল মুছলমান আছে চৈয়দ, এই যিসকল মুছলমান গৰিয়া মুছলমান, অসমীয়া মুছলমান বুলি আমি যাক ভাবিছিলোঁ, যেবিলাক তুই গৰিয়া মুছলমান বুলি ভাবিছিলি, কিন্তু এইবিলাক এতিয়া বাংলাদেশী হ'ল, হয়নে? এতিয়া এইবিলাক বাংলাদেশী হ'ল। इसकी माँ का भोला चेहरा। এইবিলাক আগতে বাংলাদেশী নাছিল, কিন্তু সত্যৰঞ্জন বৰাৰ নিচিনা কেইটামান ভণ্ড আহি এতিয়া এইবিলাক বাংলাদেশী হ'ল। কেলা কাৰ ক'ত জন্ম এইটো আগত চাবি, তাৰপিছত কবি আগতে তুই আছিলি নাছিলি এইটো আমি নাজানো, কিন্তু আমি আগৰ পৰাই আছিলোঁ। ये बड़ी अच्छी बात कही आप। যেতিয়াৰ পৰাই বাংলাদেশীয় মূলৰ মৌলানা মুফতিসকল আহি সোমালহি তেওঁলোকৰ মছজিদ মাদ্ৰাছাবোৰত, সৰুৰ পৰা ডাঙৰ হলো এই অসমখনত, কিন্তু কোনো এটা মুছলমানে হিন্দুৰ বিষয়ে ভুল মন্তব্য কৰিছিল নেকি? কৰা নাই। কিন্তু এই কুত্তা ৰঞ্জন বৰাই ইছলামক কিয় ইমান টাৰ্গেট কৰি থাকে? কোৱা আপোনালোকে, কিয় ইছলামক ইমান টাৰ্গেট কৰি থাকে? अभी मेरे को समझ में आया इसका एक्चुअली प्रॉब्लम क्या है। তেতিয়াৰ পৰাই সেই অসমীয়া মুছলমান বুলি ভবা সংস্কাৰিত সেই মানুহখিনি, তেতিয়া আমি মুছলমান যে বেলেগ কিবা বস্তু আমাৰ মনলৈ অহাই নাছিলে। এইখিনি যে কৈ আছা, এইখিনি কোনে কৰিছে কোৱা? কোনে কৰিছে? তোৰ নিচিনা ভণ্ডই কৰিছে। কাৰণ এটা মুছলমান কোৱাচোন, এটা মুছলমান কোৱা হিন্দুৰ বিষয়ে কিবা বেয়া ভুল কমেণ্ট কৰিছে? কৰা নাই। কিন্তু তুই কি কৰি আছা? কেলা কুত্তা ৰঞ্জন বৰা তুই কি কৰি আছা? নবীক ধৰি কথা কৈ আছা। बस 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 भोसड़ी के भाई रुक जा, भाई रुक जा। আগত যিটো অসমত ইছলাম আছিল, মুছলমান আছিল, তেনেকুৱা এতিয়াও আছে, এতিয়াও আছে। কিন্তু তোৰ দৰে কেইটামান ভণ্ড ওলাই চব বৰবাদ কৰি দি আছা, অসমখনক ভাজি খাই আছা। बात तो सही है। পৰিয়ালৰ মহিলাই যেতিয়া বুৰ্খা পিন্ধে তেতিয়া ক'ৰবাত দুখ লাগে যে তোমালোক আচলতে আছিলা কি? শুনিছা আপোনালোকে? ভাল কৰি শুনা, এই কুত্তা ৰঞ্জন বৰাই কি কৈ আছে। আগতে মানে মুছলমানে বুৰ্খা পিন্ধা নাই, এতিয়া মুছলমানে বুৰ্খা পিন্ধি আছে, হয়নে? আগতে মুছলমানে বুৰ্খা পিন্ধা নাই, এতিয়াৰ পৰাহে ওলাল বুৰ্খা পিন্ধাটো। কেলা নহয়, তোৰ যিটো দিমাগ আছে এইটো ভুল ভাবি আছা, এইটো ভুল ভুল মন্তব্য কৰি আছা তুই, গম পাইছা না? ভুল মন্তব্য কৰি আছা। বুৰ্খা আগৰ পৰাই পিন্ধি আছিল আৰু পিন্ধিব। शाबाश बेटा, बहुत बढ़िया। তোমালোক হলা কি আৰু হ'ব খুজিছা কি? একো হবা খোজাও নাই আৰু একো হোৱাও নাই, কাৰণ আমি আগতে যিটো আছিলো এইটোৱে কৰি যাম আৰু কৰি থাকিম, কৰি যাম আৰু কৰি থাকিম। কাৰণ তোৰ দৰে যদি কিবা কুত্তা ৰঞ্জন বৰাই কিবা কৰিব পাৰে, কৰা। যে এই ভূমিৰ পৰাই সৃষ্টি হৈছে, সেইকাৰণে তাৰ প্ৰমাণটো আপোনালোকে দিয়ক। আগত নিজৰ প্ৰমাণটো দিয়া, তাৰপিছত আমি প্ৰমাণ দিম। আৰু আমাৰ প্ৰমাণ আছে, আমি ক'ৰ পৰা সৃষ্টি হৈছো আৰু আমাৰ ঘৰ ক'ত, আমাৰ স্থায়ী ক'ত, আমি কৈ দিম। আগত নিজৰটো ওলা, তাৰপিছত বেলেগৰটো ওলাব যাবি। बात तो सही है। আল্লাহক বাদ দি আমি সুখী। অপূৰ্ব। কোনে কৈছে যে আল্লাহক বাদ দি সুখী? কোনে কৈছে? কেলা যদি অৰিজিনাল মুছলমান হয়, অৰিজিনাল ইছলাম হয়, তেনেহ'লে কেতিয়াও নক'ব, কাৰণ আমাক সৃষ্টি কৰিছে আল্লাহে। কোনে কৈছে কোৱা? কোনে কৈছে যে আল্লাহক বাদ দিও সুখী? কেলা মৰি যাম তাও কোনোদিন নকওঁ যে মুখেদি আল্লাহক বাদ দিও আমি সুখী। ये बहनचोद सारे मिलके हमको पागल बना रहे हैं, मादर चोद के बच्चे। মানে কোৱা হৈছে যে ভগৱান ঈশ্বৰৰ প্ৰশংসা কৰা হৈছে। কেলা এই আৰু এটা ভণ্ড আহিছে, আজাহাৰী কুকুৰ, এই নাম্বাৰ 1 আমাৰ অসমৰ ভণ্ড। কেলা এই দুটাৰ বাহিৰে আৰু কোনোবা ইয়াৰ লগত আছে নেকি? চাচোন চা, কেতিয়াবা যে লাইফত আহে বেলেগ মানুহ আহে নেকি? বেলেগ কোনোবাই আহে নেকি এই দুটাৰ লগত? নাহে। তেনেহ'লে কেলা এই দুটাই আমাৰ অসমত ভণ্ড, আৰু আমাৰ অসমখন এই দুটাই বিয়া লগাই আছে। असंभव असंभव बेचोद असंभव। তেওঁলোক আচলতে ইছলামত চৈতান। যিসকলে কলা যাদু কৰে তেওঁলোকতো মুছলমান নহয়। ঠিক আছে, মই মানি ললো যে যিসকলে কলা যাদু কৰে এইবিলাক গোটেই মুছলমান নহয়, কিন্তু তুই যে কোৰাণৰ বিষয়ে ভুল মন্তব্য কৰি আছা, নবীৰ বিষয়ে ভুল মন্তব্য কৰি আছা, আল্লাহৰ দুটা আল্লাহ, তোৰ আল্লাহ বেলেগ আমাৰ আল্লাহ বেলেগ, এইবিলাক কি? তুই মুছলমান? কেলা তুই মুছলমান? দুটা আল্লাহ কৈ আছা, দুটা নবী কৈ আছা, কোৰাণ দুখান কৈ আছা, কেলা তুই মুছলমান? কেলা নিজকে নিজে মুছলমান দাবী দি আছা? কেলা তোৰ দৰে মুছলমান নালাগে।
जनता माफ नहीं करेगी। ভাৱনা থাকে তো কিছুমানে সেই কোৰাণখনকেই মানে মিছ ইউজ কৰি দিয়ে আয়াতবোৰ ঠিক আছে আমি মানি ললো যে বেলেগে মিস ইউজ কৰে কোরআনখনক, কিন্তু তুই কি কৰি আছা? তুই কি কৰি আছা? কোরআনখনক তুই কি কৰি আছা? কোরআনখনৰ মান সন্মান নোহোৱা কৰি দিছা, তুই নমাজৰ মান সন্মান নোহোৱা কৰি দিছা। কেলা তোৰ দৰে ভণ্ড যদি আৰু দুটামান অসমত থাকে তেনেহ'লে অসমৰ মুছলমান অসমত থাকিব নোৱাৰিব। बाय बाय टाटा गुड बाय गया